সমস্যা এই বলুগুৰি গাঁৱৰ বলুগুৰি কবিচিপা গাঁৱৰ নজৰুল ইছলাম যিজন ল'ৰা মানে হেৰি হ'ল আমাৰ সন্ধানী হৈ আছে এতিয়া পিতা হ'ল ৰুবিদুল হক অলপ আগতে তাৰমানে 2 ঘণ্টামান আগত তাৰ আলহী ল'ৰা এজনৰ লগত মানে সাততলা নদীৰ মাথৈলৈকে আহিছিলে ফুৰিবলৈ আহিছিল নে কি কাৰণে আহিছিল এইটো গম নাপায় ঘৰৰ পৰিয়ালৰ মই মনে মনে চাইকেলখনলৈ ওলাই আহিল আহি চাইকেলখন থৈ নদীত নামি গ'ল গা ধুব বুলি হ'লে যোৱাৰ পিছৰ পৰা এতিয়া তাৰমানে নদীৰ পৰা ওলাই অহা নাই এতিয়া মানে সন্ধান পোৱা নাই আৰু তাৰপিছত এতিয়া তাৰমানে গাঁৱৰ মানুহ আহিছে আৰু চৰকাৰী বাহিনীও আহিছে উদ্ধাৰ কাৰ্যৰ কাৰণে NDRFৰ যোৱা নাই এতিয়া নদীৰ সন্ধানৰ কাৰণে নামিছে অষ্টমমান শ্ৰেণীত পঢ়ি আছে মোটামুটি 10 বছৰ 11 এটা শোকাবৰ ঘটনা মানে সৰু ল'ৰা হিচাপে শোকাবৰ ঘটনা দুখ লগা ঘটনা মানে মোৰ ওচৰৰে হয় আৰু মোৰ ঘৰৰ কাষৰে হয় সম্পৰ্কীয় ভতিজাৰে হয় বুলি ক'ব পাৰি আৰু এতিয়া মানে দুখ লাগিছে আৰু গাঁৱৰ অঞ্চলৰ মানুহ গোটেইবিলাক ওলাই আহিছে এতিয়া সন্ধান পালে অলপ ভাল লাগিলেহেঁতেন মানুহখিনিৰ